নমস্কাৰ, আশা কৰোঁ সকলোৱে ভালে আছে আৰু মই সদায় সকলোৱে ভালে থকাটোকে কামনা কৰোঁ। বৰ্তমান শ্বুটিং শেষ, মই মোৰ গাঁৱত বহি আছোঁ। গাঁৱত এতিয়া শালি ধানৰ খেতি কৰিব, চাৰিওফালে সেউজীয়া পৰিৱেশ আৰু মই সদায় সেউজীয়া ভাল পাওঁ। তাৰ মাজতে ভাবিলোঁ আজি এটা ব্লগ বনাওঁ আৰু মোৰ ব্লগবিলাকত সদায় মই কিবা এটা নজনা কথা জনাবলৈ পালে ভাল পাওঁ। আজি থাম্বনেইলখন দেখিয়ে গম পাইছে চাগে মই ভিডিঅ'টো আজি আপোনালোকক কি দেখুৱাম। হয়, আজি মই আপোনালোকক দেখুৱাম এছিয়া মহাদেশৰ আটাইতকৈ দীঘল শিলালিপি ক'ত কেনেকৈ সংৰক্ষিত হৈ আছে। আহক মোৰ লগত ভিডিঅ'টো আহক, মই আপোনালোকক দেখুৱাই যাম। মৰিগাঁও জিলাৰ মায়ঙত অৱস্থিত শিলালিপি বোৰ্ড, অসম চৰকাৰ তদন্ত সঞ্চালকালয়, অসম শিলালিপি বুঢ়া মায়ং জিলা, মৰিগাঁও, অসম। আহকচোন এই শিলালিপিখন আমি ডিটেইলছ চাওঁ, কি আছে কি নাই। শিলালিপিখন ধুনীয়াকৈ চৰকাৰে সংৰক্ষণ কৰি থৈছে, আমি চাওঁ তাত কি আছে। এটা আহিলে মানুহ বহিব পৰাকৈ ধুনীয়া ব্যৱস্থা কৰা আছে। দায়িত্বত এজন কেয়াৰটেকাৰ আছে, যিজন মোৰ সম্পৰ্কত ককাই লাগে। এইখন শিলালিপি হ'ল এছিয়া মহাদেশৰ সকলোতকৈ দীঘল শিলালিপি, যিখনৰ পাঠোদ্ধাৰ এতিয়ালৈকে হোৱা নাই। আৰু কোনোবা ব্লগাৰে যদি এখন নিজৰ ভিডিঅ'ত দেখাব বিচাৰে মোৰ ওচৰলৈ আহিব, মই ধুনীয়াকৈ শিকাই দিম। আৰু ইয়ালৈ আহিবলৈ বেছি কষ্ট নহয়। মৰিগাঁও জিলাৰ মায়ঙত অৱস্থিত যদিও ইয়ালৈ গুৱাহাটীৰ পৰা দূৰত্ব মাত্ৰ 23 কিলোমিটাৰ। আৰু মৰিগাঁও ফালৰ পৰা যদি মৰিগাঁও টাউনৰ পৰা আহে ইয়ালৈ খুব বেছি দূৰত্ব হ'ব 45 কিলোমিটাৰ। আৰু জাগিৰোডৰ ফালৰ পৰা যদি আহে ইয়ালৈ খুব বেছি দূৰত্ব হ'ব 26 বা 27 কিলোমিটাৰ, ধৰি লওক 40 কিলোমিটাৰ। তাৰ ভিতৰত এইখন অৱস্থিত। আপোনালোকে ধুনীয়াকৈ আহিব পাৰিব, ভিডিঅ' কৰিব পাৰিব। এছিয়া মহাদেশৰ ভিতৰতে আটাইতকৈ দীঘল শিলালিপি। ইয়াৰ দায়িত্বত মোৰ দাদা এজন আছে, নিজৰ দাদা, মোৰ জেঠী ল'ৰা, তেখেতে কেয়াৰটেকাৰ হিচাপে আছে। তেখেতৰ মুখেৰে আমি দুটামান কথা জানিব চেষ্টা কৰিম। আহকচোন। এইজনে মোৰ দাদা ৰূপেশ্বৰ কোঁৱৰ, এইখনৰ দায়িত্বত আপুনি তই বুলি ক'ম, আপুনি কৈ লাভ নাই, এইখন দায়িত্বত তই আছ। তাৰমানে মই ডেইলি ভিডিঅ' বনাওঁ, ব্লগ বনাওঁ, তো মই কিছুমান মোৰ ভিডিঅ'বিলাকত কিছুমান জানিবলগীয়া কথা বা কিছুমান এণ্টাৰটেইনমেণ্ট দেখাব চেষ্টা কৰোঁ। এইখন যিহেতু মোৰ গাঁৱতে আছে, এইখনৰ শিলালিপিখন মোৰ মতে এছিয়াৰ সকলোতকৈ দীঘল শিলালিপি, নহয় জানো? হয়, এছিয়াৰ ভিতৰতে আটাইতকৈ দীৰ্ঘতম শিলালিপি বুলি কয়। তো মই মোৰ ভিডিঅ'ৰ জৰিয়তে কিছুমান আমাৰ গাঁৱত থকা বস্তু বা কিছুমান বস্তু মই মোৰ যিখিনি ছাবস্ক্ৰাইবাৰ দেখাবলৈ চেষ্টা কৰোঁ। এইখিনিৰ বিষয়ে তই অকণমান কিবা কৈ দে। বিশেষ ক'ব লগা একো নাই। বৰ্তমান বিভাগীয় কৰ্তৃপক্ষই এই শিলালিপিখন ধুনীয়াকৈ সংৰক্ষণ কৰি ৰাখিছে। যদিও ইয়াৰ পাঠ উদ্ধাৰ কৰিব পৰা নাই, তথাপিতো সংৰক্ষণৰ ব্যৱস্থাটো ভালকৈ ৰাখিছে, ভাল কৰিছে আগৰ তুলনাত। এইখিনি আছে মোকে ক'ব লগা। আচ্ছা, চৰকাৰে কিবা অলপ লিখি থৈছে, পঢ়ি শুনাই দিওঁ কি লিখা আছে। শিলালিপি বুঢ়া মায়ং, মৰিগাঁও জিলা। এই স্থানত শিলত কটা মধ্যযুগীয় এখন শিলালিপি আছে। এই শিলালিপিত বাওঁফালে 6টা শাৰী, মাজত 15টা শাৰী আৰু সোঁফালে 5টা শাৰী আছে। আৰু অনুমানিক 3খন শিলালিপি আছে, মানে একেলগে। শিলালিপিখনৰ যুগ দীঘলে 395 চেণ্টিমিটাৰ আৰু বহলে 112 চেণ্টিমিটাৰ। প্ৰতিটো খণ্ডৰ শিলালিপিৰ জোখ ক্ৰমে 85 চেণ্টিমিটাৰ পূৰণ 47 চেণ্টিমিটাৰ, 40 চেণ্টিমিটাৰ পূৰণ 112 চেণ্টিমিটাৰ, 270 চেণ্টিমিটাৰ পূৰণ 30 চেণ্টিমিটাৰ। তিনিখনৰ হিচাপটো বা এই যুগটো কোৱা হ'ল। এই শিলালিপিৰ বৰ্তমানলৈকে কোনো পাঠোদ্ধাৰ হোৱা নাই। এইটোৱে আচৰিত কথা, আজিলৈ কিয় বাৰু ইয়াৰ পাৰ্থক্য উদ্ধাৰ কৰিব পৰা নাই নাজানো, বিজ্ঞজনে জানিব। আমি যিখিনি লিখা আছে পঢ়িলোঁ। আৰু এখন কিবা লিখা আছে, আমি চাওঁ। এইখন যদি কোনোবা ক্ষয় ক্ষতি কৰে চৰকাৰে ইয়াক শাস্তি বিহিব, ডেফিনেটলি বিহিব লাগিব। ইমান ধুনীয়া বস্তু এটা চৰকাৰে সাঁচি ৰাখিছে। কি লিখা আছে ইয়াত?
এই স্থানত অৱস্থিত কীৰ্তিচিহ্নসমূহ যদি তথ্য অধিনিয়ম 1959 দ্বাৰা অসম প্ৰত্নতন্ত্ৰ সঞ্চালকালয়ৰ অধীনলৈ অনা হৈছে, যিয়ে কীৰ্তিচিহ্নসমূহ ধ্বংস বা ক্ষয় ক্ষতি কৰিব, সলনি কৰিব চেষ্টা কৰিব, বিপদগ্ৰস্ত বা নষ্ট কৰিব বিচাৰিব, তেখেতক 3 মাহ পৰ্যন্ত জেল দিয়া হ'ব আৰু নহ'লে 5,000 পৰ্যন্ত টকাৰে জৰিমনা বিহা হ'ব। ভাল কাম কৰিছে এইটো। চৰকাৰে বৰ ধুনীয়াকৈ সজাই পৰাই ৰাখিছে আৰু বিশেষকৈ কোনো ক্ষয় ক্ষতি নোহোৱাকৈ বহুত দিনলৈ থাকিব এনেকৈ ভালকৈ ৰখাৰ কাৰণে ধুনীয়াকৈ বৰষুণ নপৰাকৈ ছাল দি ৰাখিছে বা শিলালিপিখনৰ কোনো ক্ষতি নোহোৱাকৈ ধুনীয়াকৈ চিমেণ্টেৰে কভাৰ দি ৰাখিছে। ধন্যবাদ। মই ভাবিলোঁ আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় ভাল পালে আৰু আপোনালোকে মোৰ চেনেলত এনেকৈ ভিডিঅ' যদি চাব বিচাৰে মোক কমেণ্ট কৰিব। যিমান পাৰোঁ সাধ্য অনুযায়ী মই তেনেকুৱা ধৰণৰ ভিডিঅ' নিৰ্মাণ কৰি যাবলৈ চেষ্টা কৰিম। ধন্যবাদ।